নমস্কাৰ, মই অপু। মই মোৰ চেনেল বিউটিফুল ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনালোঁ। ৰাইজ সকলো ভালে আছেনে? পূজা পালেহিয়ে, কিন্তু এইবাৰতো পূজাৰ কোনো ধুমধাম নাই। সকলোৱে ঘৰতে খাই মেলি ভালদৰে থাকক আৰু। উপায়তো নাই, প্ৰকৃতিৰে নিয়ম আমি মানি ল'বই লাগিব। বাৰু, যে হওক, আজি মই বনাবলৈ লৈছোঁ সৰু মাছ। সৰু মাছ অৰ্থাৎ মোৱা মাছ। আৰু এই মোৱা মাছবিধ মই কেনেদৰে বনাওঁ চাওঁ আহকচোন। মোৱা মাছ কোনে কেনেদৰে খাই ভাল পায় বাৰু? কমেণ্ট কৰি জনাবচোন। এয়া মই প্ৰথমতে লৈছোঁ মাছ, ভালদৰে পেটু উলিয়াই চাফা কৰি লৈছোঁ। আৰু লৈছোঁ 2টা পিঁয়াজ, 1টা বিলাহী আৰু 5-6টামান কেঁচা জলকীয়া। এতিয়া এইখিনি মই এনেদৰে কাটি লৈছোঁ। পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া। এতিয়া পিঁয়াজ, বিলাহী আৰু কেঁচা জলকীয়া আৰু অলপমান মছলা দি ইয়াক একেলগে ভালদৰে সানি ল'ম। প্ৰথমতে দিছোঁ নিমখ, হালধি আন্দাজমতে দিব, জলকীয়া পাউডাৰ, জিৰা, ধনিয়া আৰু অকণমান সৰিয়হ পেষ্ট বনাই লৈছোঁ আৰু এইখিনিও মই ভালদৰে দি মিঠাতেল আপুনি অলপ সৰহকৈ দিব। এতিয়া ভালদৰে মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া খুব সহজ, 15 মিনিটমানতে হৈ যায়। একো কৰিব নালাগে, জাষ্ট পাতি থ'লেই হৈ যাব আৰু এবাৰ লুটিয়াব লাগিব। তো প্ৰথমতে মই ফ্ৰাই পেনটো গৰম কৰি লৈছোঁ অকণমান আৰু তাতে এই মাছখিনি দি দিছোঁ। এয়া ভালদৰে দি দিছোঁ। এতিয়া মই ইয়াত ঢাকনখন লগাই দিম আৰু প্ৰায় 10 মিনিটৰ পিছত মই ইয়াক আকৌ এবাৰ লুটিয়াই দিম। ইয়াত দেখিছেনে মাছখিনি হৈয়ে গৈছে, তথাপিতো মই আকৌ এবাৰ লুটিয়াই দিছোঁ। খুব সুন্দৰ গোন্ধ এটা ওলাইছে। এনেদৰে লুটিয়াই আকৌ মই 10 মিনিটমান ৰাখি দিম। তাৰপিছত এইখিনি হৈ যাব। দেখিলেনে ইমান ইজি। মাছৰ টেঙা আমি সকলোৱে খায়ে থাকোঁ বা ফ্ৰাই কৰি খাওঁ, পাতত দি খাওঁ, কিন্তু এনেদৰে এবাৰ খাই চাবচোন কেনেকুৱা লাগে। এতিয়া মই আকৌ ঢাকনখন লগাই 10 মিনিট ৰাখি দিম আৰু ইয়াত 10 মিনিটৰ পিছত চাওক ইমান সুন্দৰ ৰংটো দেখিছেনে? ইমান ধুনীয়া হয় ৰংটো আৰু খাবলৈও বৰ টেষ্ট হয়। এবাৰ ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰিব। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ৰঙা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো প্ৰেছ কৰি দিলে মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম।
আজিলৈ আহোঁ, নমস্কাৰ।